নমস্কাৰ। এয়া আপোনালোকলৈ আগবঢ়াই দিছোঁ দেও langkhui। জানোছো তই মোক একোৱে ক'ব নালাগে। তোৰ মনত কিমান দুখ হৈছে মই জানো। তোৰ আছিয়েও জানে। তোৰ একো দুখ নাই চু। যি ঘটিল সেয়া আমাৰ খৰমত আছিল। তোক মই ক'ম, সকলো কথা ক'ম। কিন্তু তাৰ আগতে তই কিবা অলপ খাই ল। ভাল পাবি, শক্তি পাবি। শক্তি নাথাকিলে তই দুখৰ লগত যুঁজিব পাৰিবিনে? শত্ৰুৰ লগত যুঁজিব পাৰিবি? মই নুযুঁজো আবি। মই আৰু নুযুঁজো। কাৰো লগত কেতিয়াও নুযুঁজো। জকাংকৰ চকুযোৰ পানীৰে উপচি পৰিল। চকুপানী মচি দি কণচাৰীয়ে মৰমেৰে ক'লে, হ'ব বাৰু, যুঁজিব নালাগে। উঠিব। জকাংকক ধৰি ধৰি উঠাই বহাই দিলে কণচাৰীয়ে। ইতিমধ্যে সোণজিৰাই ধোঁৱা বলি থকা তুলসী জহা চাউলৰ ভাত, শুকান মাছেৰে ৰন্ধা লাই শাক আৰু দুই এপদ আঞ্জা লৈ আহিছিল। জকাংকৰ পেটটো কলমলাই উঠিল। সোণজিৰা আৰু কণচাৰীৰ প্ৰতি কৃতজ্ঞতাত মূৰ দোঁ খাই গ'ল। ভোক লাগিলে জকাংক অস্থিৰ হৈ যায়, দুৰ্বল হৈ যায়। ভাতৰ বাহিৰে আন জা-জলপানৰ প্ৰতি তাৰ কোনো আগ্ৰহ নাই। শাকেৰে হওক, খাৰেৰে হওক, লোণেৰে হওক, ভোকৰ সময়ত তাক ভাত লাগিবই। ভোকৰ সময়ত ভাত নাপালে ভয়ংকৰ খং উঠে জকাংকৰ। সোণজিৰাই সেই কথা জানে। খলাৰ ৰাজানত তেওঁ আন একোতে নহ'লেও সময়ত ভাত আঞ্জা হৈছেনে নাই সেই কথাত সদায় চকু ৰাখিছিল। ইয়াতো ৰাখিছে। জ্বৰত অচেতন জকাংকৰ কাৰণে বিগত দিন-ৰাতিকেইটাত ভাত ৰান্ধি ৰান্ধি জুহালৰ অঙঠাত থৈ বহু ৰাতিলৈকে তপতাই থৈছিল সোণজিৰাই। আজিও এপাকত গৈ ৰান্ধি থৈ আহিছিল। জকাংকই খাব খোজক বা নোখোজক। ইমান মৰম জকাংকলৈ। জকাংকনো কোন সোণজিৰাৰ? মাকতকৈও ডাঙৰ নে? মাকে দেখোন তাক শাওপাত দি পৃথিৱী এৰি গুচি গ'ল। কোনোদিন কাৰো টান কথা এটা নুশুনা জকাংকই সেই শাওপাত সহি কেনেকৈ জীয়াই থাকিব এবাৰো নভবাকৈ গুচি গ'ল। মাৰগী খামচা মাই সোণজিৰাই সুতুৰা পৰা হাতেৰে তাক খুৱাই দিছে ধোঁৱা বলা ভাত। কোনোদিন নেদেখা আবি কণচাৰীয়ে তাৰ মূৰত বতাহ লগাকৈ বিচি আছে। বিচাৰ অভ্যাস নাই। ৰাজানত আবি কণচাৰীক বিচিবলৈ মাৰগী খামচা মাইহঁত তৎপৰ হৈ থাকে। অনভ্যস্ত হাতেৰে বিচোঁতে বিচনীৰ পৰা অদ্ভুত শব্দ এটা ওলাইছে। বতাহৰ বাঁবোৰত কোনো লয় নাই। চকুত চকুপানী উপচি পৰিল জকাংকৰ। এনে এজনী আবি আছিল তাৰ। ইমান মৰমীয়াল এজনী আবি। কিয় তাক কেতিয়াও নজনালে মাকে? কিয় নক'লে একো? কাঁহী-বাতি সামৰি জকাংকৰ মুখখন মচি দি সোণজিৰা ওলাই গ'ল। জকাংকই কণচাৰীলৈ চালে। কোঠাৰ একোণত কাঁহৰ বাতি এটাত কিবা এটা মিহলি কৰাত ব্যস্ত হৈ আছে কণচাৰী। আবি, আহিছোঁ ৰ চু, তোৰ দৰৱটো সাজু কৰি লওঁ। একান্ত মনে কাম কৰি থকা আবিলৈ চাই জকাংকৰ বুকুখন মোচৰ খাই উঠিল। কিমান বেলেগ তাৰ আবিজনী। এনে নাৰী খলাত কেতিয়াও দেখা নাছিল জকাংকই। কিমান বেলেগ দেখিবলৈ, কিমান ধুনীয়া। চাবলৈ গ'লে কোনো অলংকাৰো পিন্ধা নাই আবি কণচাৰী। কাণত এযোৰ সোণৰ লংকেৰু আৰু ডিঙিত এধাৰ কলচীয়া ৰঙা চন্দনৰ মণি। ইমানেই। আন ৰানুং তিৰোতাসকলে পিন্ধাৰ দৰেই এসাজ কলা কাঞ্চন ফাচকাই পিন্ধিছে। এই সাধাৰণ সাজতো কি অসাধাৰণ লাগিছে আবি কণচাৰীক। কি গম্ভীৰ, কি প্ৰশান্ত, কি দৃঢ়। এইজনী আবিৰ পৰা তাক আঁতৰাই ৰাখিছিল তাৰ মাকে। জকাংকৰ জন্মকেন্দ্ৰিক সকলো ঘটনা গোপন কৰি তাক আঁতৰাই ৰাখিছিল আত্মীয় দেশ এখনৰ পৰা। শৈশৱৰ পৰা যৌৱনলৈ।
জকাংকলৈ মাত্ৰ সাঁচি থৈছিল যন্ত্ৰণাৰ এটা বীজ। সেই বীজে আজি পুলি পোখা মেলি ছাতি ধৰিছেহি জকাংকক। কি কৰিব এতিয়া জকাংকই? আজিৰ খণ্ডটি ইমানতে সামৰণি মাৰিছোঁ। পাছৰ খণ্ডটি সোনকালে পাবলৈ বেল আইকনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।